সামাজিক দক্ষতা বৃদ্ধি কৰাৰ বাবে কেইটামান ব্যৱহাৰিক আৰু ফলপ্ৰসূ টিপ। 1. মনোযোগেৰে শুনক। কথা পাতোতে মোবাইল টন কৰি ৰাখক, চকুৰ সংস্পৰ্শ ৰাখক আৰু তুমি কি বুজাইছা সেয়া হ'ল বুলি পুনৰকৈ দেখুৱাওক যে আপুনি সঁচাকৈয়ে শুনিছে। 2. সৰু কথাৰে আৰম্ভ কৰক। আটাইতকৈ সহজ বতৰ, চৌপাশৰ কথা বা আজিৰ দিনটো কেনে লাগিছে বুলি সৰু প্ৰশ্নৰে কথা আৰম্ভ কৰক। এয়া বৰফ গলোৱাৰ উত্তম। 3. হাঁহি আৰু মুক্ত শৰীৰীয় ভাষা ব্যৱহাৰ কৰক। হাঁহিলে মানুহ আৰাম অনুভৱ কৰে। হাত দুখন মেলি ৰাখক, কান্ধ টান নকৰিব আৰু আনৰ ফালে সামান্য হেলি কথা পাতক। 4. আনৰ নাম মনত ৰাখক আৰু ব্যৱহাৰ কৰক। প্ৰথমবাৰ শুনি লওঁতে মনত ৰাখক আৰু কথাত ব্যৱহাৰ কৰক। হয় ৰাহুল, তুমি ঠিকেই কৈছা। এয়া ব্যক্তিগত স্পৰ্শ দিয়ে। 5. প্ৰশ্ন সোধক আৰু আগ্ৰহ দেখুৱাওক। তুমি ক'ত কাম কৰা? শেহতীয়াকৈ কি চিনেমা চাইছা? মুকলি প্ৰশ্ন সুধিলে আনজনে অধিক কথা ক'ব পাৰে। 6. সহানুভূতি দেখুৱাওক, এম্পাথি। আনৰ অনুভৱ বুজি কওক। হে, নিশ্চয় কঠিন আছিল, বা মই বুজি পাইছো তুমি কিয় খং কৰিছা। হে গভীৰ সম্পৰ্ক গঢ়ে। 7. নিজৰ বিষয়ে অলপ শ্বেয়াৰ কৰক। কেৱল প্ৰশ্ন সুধি নাথাকিব, নিজৰো সৰু কথা শ্বেয়াৰ কৰক যাতে কথা বতৰা দুই পক্ষৰ পৰা হয়। 8. হাস্যৰস ব্যৱহাৰ কৰক। নিজকে লৈ মজা কৰক বা লঘু হাস্যৰস ব্যৱহাৰ কৰক। মানুহে হাঁহিব পৰা লোকৰ লগত আৰাম পায়। 9. গোটত সকলোকে অন্তৰ্ভুক্ত কৰক। কাৰোবাক অৱহেলা নকৰিব। যিজন চুপচাপ আছে তেওঁকো প্ৰশ্ন কৰি কথাত সোমাওক। 10. নাই বুলিবলৈ আৰু সীমা নিৰ্ধাৰণ কৰিবলৈ শিকক। সদায় হয় নকব। সন্মানেৰে নাই ক'লে আনেও আপোনাক সন্মান কৰে। 11. অচিনাকি মানুহৰ লগত কথা পাতি অনুশীলন কৰক। দোকানত, লিফ্টত বা ৱেটিং ৰুমত সৰু কথা আৰম্ভ কৰক। প্ৰতিবাৰ অনুশীলন কৰিলে ভয় কমে। 12. আনৰ সফলতাত আন্তৰিক প্ৰশংসা কৰক। তোমাৰ প্ৰেজেণ্টেশ্যনটো অসাধাৰণ আছিল। সঁচা প্ৰশংসাই মানুহক আকৰ্ষণ কৰে। 13. তৰ্ক এৰাই চলক। একমত নহলেও ঠিক আছে, তোমাৰ দৃষ্টিভংগী বেলেগ বুলি কৈ শান্ত কৰক। জিকাৰ প্ৰয়োজন নাই। 14. সময় আৰু স্থানৰ প্ৰতি সচেতন হওক। কথা বতৰা বৰ দীঘল নকৰিব যদিহে আনজনে আগ্ৰহ নেদেখুৱায়। আকৌ লগ পাম বুলি সুন্দৰকৈ শেষ কৰক। 15. অনলাইন আৰু অফলাইন দুয়োটাৰে অনুশীলন কৰক। ছচিয়েল মিডিয়াতো সন্মানজনকভাৱে কমেণ্ট কৰক, কথা পাতক। কিন্তু মুখামুখি যোগাযোগৰ কোনো বিকল্প নাই। এই টিপসমূহ এটা এটাকৈ অনুশীলন কৰিলে কেইসপ্তাহৰ ভিতৰতে আপুনি অধিক আত্মবিশ্বাসী আৰু আকৰ্ষণীয় সামাজিক ব্যক্তি হৈ উঠিব। মনত ৰাখিব, সামাজিক দক্ষতা এটা দক্ষতা, জন্মগত গুণ নহয়। যিমান অনুশীলন কৰিব সিমান উন্নত হ'ব।